Hello guys, good morning and welcome to my new vlog. আকৌ আজি বহুত দিনৰ মূৰত ভিডিঅ' আৰম্ভ কৰিছোঁ। বহুত দিন মানে 9 মাহ হৈ গ'ল। যোৱা বছৰ মাৰ্চতে ভিডিঅ' কৰা আৰু এইটো মাহৰ এতিয়া ফেব্ৰুৱাৰী সোমাব হ'ল। আজি জানুৱাৰী কিমান তাৰিখ জানো, 27 নে 28। তো এতিয়া আমি পথাৰত যাম বগৰী আনিবলৈ আমাৰ ৰুমৰ বাৰ লগত কাষৰ। বগৰী খাম, বগৰীৰ দিন এতিয়া যিহেতু, আৰু আগতেতো বগৰী এয়া ঘৰতেই আগতে খোৱা, আৰু সৰুকালত দিনবোৰ মনত পৰে আৰু পথাৰত গৈ বগৰী আনোগে খাওঁগে। এতিয়া আৰু সেইবোৰ দিন নাই আৰু এতিয়া আনিবলৈ যামহে পথাৰৰ পৰা, বাৰ লগত যাম। তো জখলাবন্ধাত এতিয়া বৰ্তমান জখলাবন্ধাৰ পৰা পথাৰত বগৰী আনিবলৈ যাম। তো লাইট চাইটবোৰ অফ কৰি লৈছোঁ আৰু যাওঁ। ইয়াতে আমি আহি আছোঁ, পথাৰত যাম বগৰী আনিবৰ কাৰণে ন। বগৰী খাম আৰু আজি পূৰা। এইফালে পূৰা মেইন ৰাস্তা, গাড়ী আহি আছে। বা এইজোপা বগৰী চাওক, গোটেই গছজোপাত মানে বগৰীয়ে ভৰি আছে একদম। এয়া আমি দাবাই চাবাই লৈ আহিছোঁ পূৰা, এয়া দেখিছে হা। আৰু এইটো এটা টোপোলা, বগৰী টোপোলা। আগত এজোপা আছিলে, সেইজোপা ল'লোঁ। আৰু এইপিনে এয়া পথাৰৰ মাজত বগৰী ল'ব আহিছোঁ। বগৰী পূৰা লৈ লৈছোঁ, পোলা একদম ঢেউ সৰি আছে ন। আমি খাম আৰু এতিয়া কুটি কৰি বগৰী। এইবোৰ কিমান সৰি আছে, মানে গছডালৰ পৰা সৰাবলগীয়া হোৱাই নাই। ইয়াত ধুনীয়া ধুনীয়া বগৰীবোৰ সৰি আছে। গোটেই গছত একে বগৰী, মানে একে নৰা পাতি আছে আৰু এইবোৰ। সৌফালে বায়ে পূৰা বগৰী বিচাৰিছে বাৰীত। সৰি আছে, মানে বতাহ দি আছে যিমান সিমান সৰি আছে। এটা বগৰী দেখিছে, কি ধুনীয়া বগৰী। ইমান সোৱাদ লগা বগৰীটো। এফালে বায়ে হাতত এয়া বাৰীৰ পৰা পূৰা আনি আছে, বহুত টেষ্টি। এইখিনি এতিয়া কাটি খামগৈ আৰু। ঠিক আছে দিয়া, হ'ব। এতিয়া ঘৰলৈ যাম, আকৌ কাইলৈ আহিম। কাইলৈ মোনা লৈ আহিম আচাৰ বনাবৰ কাৰণে। এতিয়া এইখিনি নি পেলাই কুটি খামগৈ আৰু নবা। কাইলৈ আহিম আৰু। এয়া বায়ে একেবাৰে দাবাই চাবাই চব লৈ আহিছে আৰু লৈ আহিছেনে পূৰা। ব'লা। পথাৰৰ মাজে মাজে বগৰী আনি খোৱা মজাই বেলেগ আৰু। এইবোৰ মানে আগতে যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া গৈছিলোঁ আৰু একেলগে গোটেই লগৰবোৰ মিলি। অকণ তললৈ আহক, ইয়াত দেখুৱাই দিয়ক বগৰীখিনি। চাওঁ কোন আবাহি দিয়া। ধনিয়া পাত হ'ল হ'ল অকণ কৰি দিওঁ। কেনেকুৱা লাগিছে মাৰ খাই? ভাল লাগিছে। এইফালে বা কেনেকুৱা টেষ্ট হৈছেনে? বঢ়িয়া। কেনেকুৱা লাগিছে? হা ভাল বুলি কয়। কেনেকুৱা বগৰী খাই কেনেকুৱা লাগিছে? ভাল লাগিছে বুলি কয়। ভাল এতিয়া কথা নকয় আৰু। এই মোক বান্ধি